জনাইছো সাংবাদিক বন্ধুসকল বিটিসিৰ মুৰব্বী প্ৰমোদ বড়ো ডাঙৰীয়া নেতৃত্বত বিটিসি চৰকাৰ অৰ্থাৎ বিটিআৰ গভৰ্ণমেণ্টখন চলি আছে আৰু এই যি গভৰ্ণমেণ্টখন চলি আছে এই গভৰ্ণমেণ্টৰ যি নীতি আদৰ্শ বা তেওঁলোকৰ যি কাৰ্যপন্থা এই সকলোখিনিত খুব মানে এটা এট্ৰাকশ্যন মোৰ আহিছে আৰু নিশ্চয়কৈ শলাগ ল'ব লাগিব। আপোনালোকে চাব পাৰে যে এই 2 বছৰৰ আগত বিটিআৰ অৰ্থাৎ বিটিসিৰ পৰিৱেশটো কি আছিলে। গতিকে আপোনালোকে সাংবাদিক হিচাপে বিভিন্ন সময়ত বিভিন্ন সমস্যাৰ লগত আপোনালোকে সন্মুখীন হৈছে। গতিকে প্ৰমোদ বড়োৰ নেতৃত্বাধীন যিটো মানে চৰকাৰ চলি আছে য'ত নেকি আমি শান্তি আৰু উন্নয়ন দেখিবলৈ পাইছোঁ, ঐক্যতা আমি দেখিবলৈ পাইছোঁ, এই গোটেইখিনি কথা যেতিয়া আমি সামৰি চাওঁ নিশ্চয়কৈ বিটিআৰ মানে এটা বহুত ডাঙৰ এটা ষ্টেপত গৈ আছে য'ত নেকি আমাৰ 32 বা 35 লাখ মানুহৰ মানে বেনিফিট হৈছে বুলি মই ভাবোঁ। আপোনালোকৰ যদি কিবা সুধিবলগীয়া আছে সুধিব পাৰে। হৈছে সমালোচনা আমি নিশ্চয়কৈ ডিবেট ডিছকাশ্যন আৰু ডিচিশ্যন এইবিলাক নিশ্চয় গণতান্ত্ৰিক দেশত হয়। মই চাইছিলোঁ কি এটা সময়ছোৱাত যে সঁচাকৈ মানুহবিলাক কোৱাৰ ধৰণে বিটিআৰ গভৰ্ণমেণ্টখন কাম কৰিব পৰা নাই নেকি এটা সন্দেহ হৈছিলে। কিন্তু যেতিয়া প্ৰমোদ বড়ো ডাঙৰীয়াৰ অগ্ৰগতি দেখিলোঁ, তেখেতৰ যিটো কাম কৰা ষ্টাইলটো দেখিলোঁ, মই খুব ধুনীয়া মানে কনভিন্স হৈছোঁ। ফাৰ্ষ্ট টাইমত যেতিয়া তেওঁ মানে পাৱাৰত আহিছিলে, যেতিয়া পজিশ্যনত আহিছিলে এটা সন্দেহ হৈছিলে। যেনেধৰণে বিভিন্ন পলিটিকেল পাৰ্টিছবিলাক এলিগেশ্যন আনি আছিলে আমাৰ এটা ডাউট হৈছিলে। কিন্তু যেতিয়া মানে এখোজ তেখেতে মানে কাম কৰিবলৈ ল'লে, আমাৰ ষ্টুডেণ্টৰ হওক ৰাইজৰ হওক যেনেকৈ উন্নয়নমূলক কামবিলাক কৰিবলৈ ল'লে আৰু এক ডাঙৰ কথাটো হৈছে বিটিসি অৰ্থাৎ বিটিআৰত আজি তাৰিখত শান্তি আহিছে য'ত নেকি আপোনালোকে ভালদৰে আজি নিউজ কৰিব পাৰিছে, আপোনালোকে মুক্তভাৱে সমালোচনা কৰিব পাৰিছে। হাগ্ৰামা মহিলাৰ সময়ত আপোনালোকে তেনেকৈ সমালোচনা কৰিব পাৰিলে হয় নেকি? বা মই ৰংগুল বড়ো হাগ্ৰামা মহিলাৰ তেনেকুৱা সমালোচনা কৰিব পাৰিলে হয় নেকি? সেই সময়ত যি সময়ত হাগ্ৰামা মহিলাৰে 17 বছৰ শাসন কৰিলে সেই সময়ত এইটো পৰিৱেশটো নাছিলে। আজি প্ৰমোদ বড়ো ডাঙৰীয়া আহিছে কাৰণে গণতান্ত্ৰিক এটা পদ্ধতি আহিছে কাৰণে মানুহবিলাক সমালোচনা কৰিব পাৰিছে আৰু মই যে তেখেতক সমালোচনা কৰিব পাৰিছোঁ এইটো বহুত ডাঙৰ কথা। তাৰমানে গণতান্ত্ৰিক ছিষ্টেমটো বিটিসি অৰ্থাৎ বিটিআৰত আহিছে। বনছুদৰে সংগঠনটো কিয় ত্যাগ কৰিলে আপুনি? আপোনাক এটাই কথা ক'ম, বনছু হৈছে পুৰণা বটলত পুৰণা মদ। কিছুমানে কয় যে পুৰণা মানে বটল নতুন মদ বুলি পেলাই। মই এইটো ক'ব বিচাৰিম যে পুৰণা বটলত পুৰণা মদ। গতিকে বাকী যদি জানিবলগীয়া আছে আপোনালোকে জানিবৰ কাৰণে বনজিত মঞ্জিল ডাঙৰীয়া কোনটো বেকগ্ৰাউণ্ডৰ পৰা আহিছে আপোনালোকে ভালদৰে জানে, তেওঁ কেনেকৈ নেতৃত্ব দিব পাৰে। মই এইটো কথাত ক'ব বিচৰা নাই যে বনছুত থকা সকলোৱে জাতিৰ চেণ্টিমেণ্ট নাই। তাতে কিছুমান ব্যক্তিয়ে জাতিৰ চেণ্টিমেণ্ট লৈ আহিছে কিন্তু তেওঁলোকে গম পোৱা নাই যে তেওঁলোকক মিছলিড কৰি আছে। তাৰমানে এইটোৱে ক'ব বিচাৰিম যে কোনোবা ৰাজনীতি স্বাৰ্থৰ কাৰণে তেওঁলোকক মানে ব্যৱহাৰ কৰি আছে। আৰু মই আজিৰ এই প্ৰেছ মিটৰ যোগেদি অনুৰোধ কৰিব বিচাৰিম যিসকলে ৰাজনীতিৰ স্বাৰ্থত আমাৰ ডেকা ল'ৰাসকলক তেওঁলোকে মিছলিড কৰিব বিচাৰে, জাতিৰ চেণ্টিমেণ্ট লৈ পেলাই তেওঁলোকে চেণ্টিমেণ্টটো থ্ৰ' কৰি পেলাই নিজৰ ৰাজনীতি বেনিফিটৰ কাৰণে কিবা এটা গেম খেলি থাকে, ইয়াৰ পৰা তেওঁলোকে আঁতৰি থকাটো ভাল আৰু ভৱিষ্যত প্ৰজন্ম আমি মানৱ সম্পদ হিচাপে গঢ় দিয়াৰ কাৰণে আমি চেষ্টা কৰিব লাগে সকলোৱে।